Hi दोस्तों, वेलकम टू माय YouTube चैनल अगेन। मोर नतुन ब्लॉग स्वागतम जनाइছো। আজি মানে আপোনালোকক নৰা জায়গা লৈ যাম। তো মানে একদম পুৰা হেউজা প্ৰাকৃতিক পৰিৱেশ দেখাম। তো আপোনালোকে ভিডিওটো চাই থাকক। ৰ'দ দিছে। तो दोस्तों ये देखिसे एकदम पूरा हरा भरा खेत। तो कबात धान एकदम पकिसे कबात ना पका एकदम देखिसे आप लोगों ये देखाय आप लोगों पूरा हेउजिया पथार आमार पथारखन देखाइছো। तो साक या देखिले या धान पूरा उलाले माने या रकमान धान पकिसे। तो ये रखत धान ना पका और माजे माजे देखिसे पूरा सुंगस আছে। तो सुंगसটো জানি আমাৰ একদম পুৰা প্ৰিয় বস্তু। তো মুগা চুগাৰ কাৰণে আমাৰ সুংগছটো পুৰা মানে জনপ্ৰিয় হৈ উঠিছে সুংগছ। তো দেখিছে আপোনালোকে আমাৰ সেউজীয়া পথাৰখন। তো চাই থাকক। এইটো পগলাই নগাই আৰু ভাল লাগে গাই দিয়া। तो आज मैंने रोड दिसे। तो आम एकदम मन तो पूरा ভাল लगे माने केले ভাল लगे मैं आपको कै दी। तो माने आमार माने रास्ता तो माने बहुत डेहेरा बेया और माने बाइक साइक उलारे बोले एके बेया माने। तो बाइक एखन माने उलाउते माने आधा घंटा 1 घंटा लगी जाए माने इमान माने पूरा हेइ घुमाय जाए माने। तो हेकाने माने आमी रोडले ভাল बखनले गाओ माने। तो रोड दिसे रोड दिया देखि आमार एटु रास्ता तो शुकाय गसे। तो काइले पा बाइकखन जेन ভাল কৰি লব পাৰি সেইকাৰণে মানে ৰ'দটো লাগি ভাল পাওঁ। তো বৰষুণ দিলে মানে অলপ বেয়া তেও ইমান বেয়া লাগে কিন্তু বেয়া লাগে মানে বাইক চাইকবোৰ ৰাস্তাটো উলিয়াবৰ কাৰণে মানে অকণ বেয়া লাগে। সেইকাৰণে আপোনালোকক তো ৰ'দ দিলে মানে চবেই প্ৰায় মানুহে ৰ'দ দিলে ভাল পায়। তো আপোনালোক দেখিছে পুৰা হাৰা ভৰা খেত পুৰা দেখাইছো। এয়া প্ৰাকৃতিক সৌন্দৰ্য মানে আপোনালোকক সুমিয়াই ফুৰিছো। তো ভিডিঅ'টো চাওক। देखिसे কি সুন্দৰ লাগিছে। হাৰা ভৰা খেত এইটো ভৈনগলত ফেৰাই আছে আমাৰ কুলদীপ গগৈ। এনেকৈ দোকান আমি বিহাৰী বুলি মাতে। চবেই কমেণ্টত লিখিব জয় বিহাৰী বাবা। আৰু ইয়াত NRCত নাম নাই চব বাংলা বুলি পঠিয়াব লাগে। চবেই পুৰা জয় বাবা বিহাৰী বুলি লিখিব কমেণ্টত। এইডোখৰ আমাৰ মানে পথাৰডোখৰ আমাৰ পথাৰডোখৰ ইয়াত দেখিছে পুৰা ধান একদম ওলালে কিন্তু পকা নাই। তো আপোনালোক দেখালে প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাই লওক পুৰা একদম কি সুন্দৰ লাগিছে।